বন্ধুসকল আজি আমি আকৌ আপোনালোকৰ সৈতে নতুন ভিডিঅ' এটা লৈ আহিছোঁ এই ভিডিঅ'টি বহুত মানে অলপ সেনসিটিভ টাইপ মানে যোনটো আমি টপিক আজি কথা পাতিবই আছোঁ যোনটো টপিকৰ ওপৰত বহুত এটা জানিব লগা বা বহুত মানে এটা ভেৰি সিৰিয়াছ টপিক তাৰ ওপৰত আজি আমি বৰুৱাদা আৰু ডেকাদাৰ মন্তব্য জানিম টপিকটো এনে ধৰণৰ আজি যেহেতু মানুহৰ ভ্যালু বুলি কয় টপিকটো মানুহৰ ভ্যালু মাক দেউতাকৰ কেনে ধৰণৰ পৰিস্থিতি হৈছে এতিয়া নৱপ্ৰজন্মই কি কৰিছে তেওঁলোকক শিক্ষা প্ৰদান কৰি পুত্ৰ পিতৃ মানে গম পাইছে ছোৱালী যেহেতু কেনে ধৰণৰ ব্যৱহাৰ কৰি আছে মাক দেউতাকৰ লগত তাৰে ওপৰত আজি আমি এটা সৰু আলোচনা কৰিম আমাৰ সৈতে বৰুৱাদা আৰু ডেকাদা আছে তো প্ৰথম বৰুৱাদা প্ৰথম প্ৰশ্নটো মই আপোনাক কওঁ যে এই যে মাক দেউতাকে ইমান কষ্ট কৰি ছোৱালী বা ল'ৰা এটাক যেনে পঢ়াই আজি ডাঙৰ ডাঙৰ মানুহ তেওঁলোকক বনাইছে তেওঁলোকক ডাঙৰ ডাঙৰ মানুহ বনোৱাৰ ফলত তেওঁলোকে ৰিটাৰ্ণ কি দিছে মাক দেউতাকক তাৰে পৰা আপুনি কি ক'ব তাৰমানে আজিকালি মানে ক'ব গ'লে দেই মানুহৰ অস্তিত্বটো নোহোৱা হৈ গৈছে মানে মানুহে মানুহৰ প্ৰতি থকা যিখিনি দয়া মমতা সেইখিনি নোহোৱা হৈ গৈছে আৰু ছেকেণ্ড কথা যিটো আপুনি কুৱেশ্যন কৰিছে যে ল'ৰা ছোৱালী মাতৃ পিতৃৰ প্ৰতি থকা দায়িত্ব মানে নোহোৱা হৈ গৈছে কথা বুজিছে আপুনি আচলতে আমি সৰু থাকোঁতে আমি মাক দেউতাকে আমাক হেল্প কৰিছিলে যিমানখিনি আমাক জন্ম দি যিখিনি ডাঙৰ দীঘল কৰিছে সেইখিনি বস্তু আমি পিছলৈকে আমি সেইখিনি ৰিটাৰ্ণ কৰিব লাগে কিন্তু আচলতে এতিয়া হৈছে কি সেইটো অপজিট হৈ গৈছে এতিয়া কৰ্তব্য সেইখিনি কৰিব লাগে আমি যেনেকৈ আমাক সৰুতে ডাঙৰ দীঘল কৰিছিলে সেনেকৈ আমি সেইখিনি কৰিব লাগে কিন্তু আজিকালি কি হৈছে আপোনাৰ বৃদ্ধাশ্ৰম বাঢ়ি গৈছে তো কিছুমান বৃদ্ধাশ্ৰম নকৰি এই ঘৰৰ কাহিনীটো এটা হ'ল যিটো আপোনাৰ নগাঁৱৰ কাহিনীটো তো সেইখিনি মানে এতিয়া নৱপ্ৰজন্মই কি হিচাপত নিজকে মানে উত্থাপন কৰিছে নাজানো মই কিন্তু এটা কথা উচ্চ শিক্ষা মানুহক অজ্ঞানী কৰিছে তো এনেকুৱা শিক্ষা সন্তানক নিদিয়ক দেই মই বিচাৰোঁ যে সন্তানক শিক্ষা দিয়ক কিন্তু ইমানো শিক্ষা নিদিব যে তেখেতসকলে আপোনাৰ শিক্ষাৰ উপস্থিতি আপোনাক পাহৰি যায় বুজিলে তো মই সেইটো ভাবোঁ আপোনাৰ ল'ৰা ছোৱালী ইমানো শিক্ষিত নকৰিব যে শিক্ষাৰ সুযোগ লৈ আপোনালোকক অৱহেলা কৰে বুজিলে সেইটোৱে মই এইটো ভাবোঁ যে আমি এতিয়া মই মাকৰ ওপৰতে কওঁ এতিয়া চাব আমি মানে পূজা কৰোঁ বেছিকৈ এটা সামান্য এইটো কি কয় আপোনাৰ শিল তাতে কৰোঁ আমি সেইটোৱে মানে সন্মান যদি আমাৰ মাহঁতক দিওঁ কিবা যায় নেকি আমাৰ নাযায় কাৰণ আমাক জন্ম দিয়াটো মা তো আমি সন্মানটো মাহঁতক বেছিকৈ দিব লাগে ভগৱানটো আমাৰ মায়ে হয় কাৰণ মাহঁতৰ কাৰণে আমি এইখিনি বস্তু দেখা পাইছোঁ তো মই ভাবোঁ মাহঁতকো ইমানেই মানে ভেলু দিব লাগে কাৰণ মাহঁতে নাথাকিলে বহুত ভেলুটো বুজি পায় কাৰণ চবতকৈ ভেলু থকা বস্তুটোৱে হ'ল মা আৰু চবতকৈ ডাঙৰ সম্পত্তিটো হ'ল মা দেউতা এইখিনি হয় মই এইটো ভাবোঁ আপুনি বিশেষকৈ পৰিয়ালৰ ওপৰত যোনটো আমি আজি কৈ আছোঁ মানে আজি জানা যোৰহাটৰ ৰিচেণ্টলি এটা কেছ হৈছিল চাগে যোৰহাটৰ আপোনালোকে জানে যোনটো মাক দেউতাকক পৰিস্থিতিত লৈ আহিছে সেই পৰিস্থিতিত মানে কোনো সেনেকুৱাকৈ নাভাবেই চাগে তেওঁলোকে যোনটো পৰিস্থিতিত লৈছে যে কিবা ভাত চাত নিদিয়াকৈ 6 মাহ মানে 6 মাহ এজন ব্যক্তিক যেতিয়া আপুনি লগ কৰি থ'ব তেখেত কেনেকুৱা এটা নিজৰে এটা অনুভৱ হৈছে ভাবকচোন যে তেখেতেতো ভাবিছেই চাগে আমি যিহেতু চলিবলগীয়া যে আমি ইমান শিক্ষিত কৰি আমি কি পালোঁ হয়নে নহয় সেইটোৰ ওপৰত আপুনি কি ক'ব তাৰমানে আচলতে কি জানেনে আচলতে কথাটো হৈছে কি শিক্ষাৰ লগতে মানুহৰ যেতিয়া পইচাৰ অকণমান বাঢ়ি যায় পইচাৰ যেতিয়া সংখ্যাটো বাঢ়ি যায় মানুহৰ তেতিয়া মানুহে বহুত মানুহ অৱহেলা কৰে দেই আপুনি চাব যিখিনি ধনী হৈ গৈছে এইবিলাক ক্ষেত্ৰত আপুনি ধনীবিলাকৰ ক্ষেত্ৰত বেছি হয় দেই মানে অহংকাৰ মানে যাৰ টকা বেছি সেয়াৰ সময়ত বস্তুত বেলেগ বস্তুত সময়ত বেছি ব্যৱহাৰ কৰে যিখিনি একদম মধ্যবিত্ত বা যিখিনি একেবাৰে আৰ্থিক অৱস্থা খুব ভাল নহয় সিহঁতসকলৰ মানে বৃদ্ধাখিনিক অলপ সন্মানটো পায়েই কিন্তু কাৰণ সিহঁতে অনাশ্ৰমত থোৱাৰ বা বৃদ্ধাশ্ৰমত থোৱাৰ সিহঁতৰ সক্ষম নাথাকে কিন্তু যিমানে শিক্ষিত হৈ গৈছে মানুহবিলাক যিমানে ইনকাম বেছি বাঢ়ি গৈছে সিমানে মাতৃ পিতৃৰ প্ৰতি দায়িত্ববিলাক কমি গৈছে কাৰণ কিয় আপুনি মাতৃ পিতৃ যেতিয়া বৃদ্ধ হৈ আহিব তেতিয়া আপুনি সিমানে মানুহজনীৰ প্ৰতি গুৰুত্ব বা দায়িত্ব বেছি বাঢ়ি যাব আপুনি হয়তো সিদিনাখন আপুনি ভাবিছে যে আজি আমি ক'ত ফুৰিব যাম কিন্তু সেই সিদিনাখন আমি ফুৰিব যাব নোৱাৰিব কাৰণে আপোনাৰ ঘৰৰ বৃদ্ধজন আছে বেমাৰ হ'ব পাৰে কথা বুজিছে আপুনি কিন্তু আপোনাৰ টকা আছে কাৰণে আপুনি যাব খুজিবই তো সেইটো ক্ষেত্ৰত আপুনি মানে ক'ব গ'লে টকাই কিছুমান বস্তু বেয়া কৰিছে আৰু ছেইম কথা কিছুমান জ্ঞান আমি সৰুতেও দিয়াটো উচিত
কাৰণ সেই ফলটো সেই গছডালৰ পৰাই আহিছে অকণ না অকণ শিক্ষাটো মাক দেউতাকৰ পৰাও পাইছে মই সম্পূৰ্ণ সন্তানক দুখ নিদিওঁ দেই তাৰে 1% হ'লেও মাক দেউতাকৰ অলপ ভুল আছে কথা বুজিছে আৰম্ভণিতে মাক দেউতাকে সেইখিনি কণ্ট্ৰল কৰিব পৰা লাগিছিল ল'ৰা ছোৱালীখিনিক সকলো জ্ঞান জন্মৰ পৰা আৰম্ভ হয় মাক দেউতাকে শিকায় যিহেতু সেইখিনি ল'ৰালি কালৰ পৰা শিকাব লাগে মোৰ হিচাপত দেই মানে মানে এটা পইণ্ট মানে কি আপুনি যিমানে এজেড হ'ব এইখিনি ঘৰখন চলিব লাগে যে আমাৰ বৃদ্ধজনৰ সদায় ডিচিশ্যনটো বা যিটো সিদ্ধান্ত দিব সেইটো চূড়ান্ত সিদ্ধান্ত হ'ব লাগে কিন্তু আজিকালি সেইটো নহয় বহু ক্ষেত্ৰত আজিকালি নহয় তো সেইটো ভাবোঁ মই আৰু ডেকাদা আপুনি কি ভাবে ধৰক আমাৰ মানে ধৰক আজি যেনে মাক দেউতাকে এজন ছোৱালীক উচ্চ শিক্ষা দি কেনে তেওঁলোকে ৰিটাৰ্ণ মানে তেওঁলোকৰ ল'ৰা ছোৱালীক কি দিয়ে আজি যেনে পৰিস্থিতি যোৰহাটৰ হৈছে সেনেকুৱা হ'লেতো কোনো নিবিচাৰে চাগে সেইটো হোৱাটো এতিয়া কোনো এনেকুৱা মানে নিদিয়ে কাৰণ আজিকালি চবেই লাইফটোক লৈ মানে এনেকুৱা হৈ যায় এই ছোৱালীটো ভাল লাগিছে মই ছোৱালীৰ ক্ষেত্ৰত কওঁ কাৰণ বহুতেই ছোৱালীটোক মানে ফাৰ্ষ্টত ৰাখে মাক বাপেকৰ কথা মানে নুশুনে বা মাক বাপেকক বহুত ডিছৰেচপেক্ট কৰে বহুতে কৰে মোৰো বহুত লগত আছে কৰে কিন্তু সেইটো কৰিব নালাগে কাৰণ আমি এইটো দেখি আহিছোঁ ন মাহঁতে কিমান কষ্ট কৰি আহে আমাৰ কাৰণে সেই বস্তু আমি মানে চাই কাৰণে মাহঁতক এইখিনি সন্মান দিব লাগে মই বিচাৰোঁ এইটো বা লগৰকেইটাও মানে ল'ৰা ছোৱালীবোৰ আছে সিহঁতে যাতে মাক বাপেকক বহুত মৰম কৰে আৰু যিহেতু মাক বাপেকক ডিৰেচপেক্ট কৰাৰ বিষয়ে আৰু এটা এনেকুৱা পইণ্ট আছে এজন ব্যক্তি আৰু তেখেতে মানে ধৰি লওক আজি 8-9 মাহ বেছি হ'ল মানে মাৰ কচম খায় বিশ্বাস কৰক মাৰ কচম দেউতাৰ কচম মানে কচমৰ তেখেতে যিহেতু যেনেকৈ ক'লে যে ডিছৰেচপেক্ট কৰা মাক দেউতাকক মানে এজন ব্যক্তি এনেকুৱা আছে তেখেতে আজি প্ৰায় 8-9 বাৰতকৈ বেছি কচম খালে মাক দেউতাক মানে সন্মানটো বাদেই দিয়ক কচম ছেকেণ্ডলি তেখেতক কয় যে এইটো কাম নকৰিবি সেইটো কাম সি মনে মনে কৰে আকৌ ধৰাটো পৰে মাৰো খায় আকৌ নেক্সট দিনাখনে কৰে তাৰে আগত আকৌ সি কচম খাই থাকিব মা কচম মই নকৰোঁ এইটো কাম কিন্তু কচমৰ ভেলটো কি থাকিল যদি সি নেক্সট দিনাখনে কৰেই হয়নে নাই বৰু দাদা এটা এষাৰ কথা আছে যে কচম খালে মানুহজনৰ মৃত্যু হয় বুলি কয় সেইবিলাক মিছা কথা কিন্তু আমি এটা বিশ্বাস কৰোঁ মানুহজনক কচম খাই কেনে তো আপুনি সেইজন ব্যক্তিৰ কথা কৈছে যিজন ব্যক্তি কচমটো খাই কাৰণ মনে মনে কামটো কৰে আল্টিমেটলি সেইজন ব্যক্তি মাতৃৰ প্ৰতি অকণমান দায়িত্ববোধ নাই বুলি ভাবোঁ মই বাৰে বাৰে কামটো কৰাৰ আগত যদি কচম খাই উঠিছে কচম নোখোৱাকৈ আপুনি খাওক বোলে মই কচম নাখাওঁৱেই সেনেকৈ আপুনি কৰি থাকে মোৰ ক'ব লগা একো নাই যদি কচম খাই যদি কৰিছে আল্টিমেটলি পিছফালৰ পৰা সেইটো এটা মাতৃক এটা ডিছপেক্ট কৰিছে তো সেইটো কৰিব নালাগে মোৰ হিচাপত ভাবোঁ মই জানো ডেকাদা আপুনি কি চেম নকমে কৈতো দিলে বৰুৱানে সেইটো যিসকল ব্যক্তিয়ে না কাম কৰি আছে অকণমান সেইবিলাকৰ পৰা দূৰত থাকক দেই মোৰ হিচাপত যিখিনি কাম কৰিব নোৱাৰে তাকে শপত খাই সেইটো কাম নকৰিব মোৰ হিচাপত ঠিক আছে আৰু ছেকেণ্ড কথাটো হ'ল যে টপিকটোৰ ওপৰতে ডিছকাছ কৰোঁ মই তো আপোনালোকে কৈছে যে ল'ৰা ছোৱালী যিখিনি কাম কৰি আছে তো এইবিলাক বেছিভাগ বিয়াৰ পিছত দেখা যায় তো সেই ক্ষেত্ৰত মই ছোৱালীজনী বেছি দুখ বুলি নাভাবোঁ আপুনি যেতিয়ালৈকে আপুনি চিধা হৈ থাকে কোনো আপোনাক বেকা কৰিব নোৱাৰে আপুনি বেকা হ'ব লাগিব আপুনি নিজেই কাৰণ ছোৱালীজনী মাতৃ আপোনাৰ নিজৰ মাতৃ যিমানে নকওক কিয় যে মোৰ শাহু মা মানে মা ফিৰ ভি এটা প্লাছ মাইনাছ থাকে তো মই ভাবোঁ ল'ৰাজনক বেছি গুৰুত্ব দিব লাগে যে ল'ৰাজনৰ নিজৰ মাতৃ জন্মদাতে কথা বুজিছে আৰু এইটো কথা ভালকৈ জানো আজি যিজন ল'ৰাই মাতৃক সেইখিনি কৰিছে সেই ল'ৰাজনো এদিন কিয় বৃদ্ধ হ'ব সেই একেখিনিয়ে ভুগিব সেইজন ব্যক্তিও মানে ভুক্তভোগী পিছলৈ হ'ব এইটো মই আপোনাক লিখি দিছোঁ সত্য কথা চিৰন্ত সত্য যে যিখিনি বস্তু ল'ৰাজনে যিখিনি আজি মাতৃক যিখিনি তাচ্ছল্য ব্যৱহাৰ কৰিছে সেইখিনি সেই ভুক্তভোগী আপুনিও কৰিব পাব এদিন মই ভাবোঁ সেইটো আৰু সেইটো হ'বও মাক বুলি নহয় দেউতাকৰ ওপৰতো হয় কথাটো এতিয়া মই কৈছোঁ মানে আজি মানে মই যে আজি কাৰণ মাকৰ কথাটো কৈছোঁ কাৰণে ছেইম কাহিনী মাতৃ পিতৃ মাক দেউতাকৰ কাহিনীটো কৈছোঁ মাকৰ লগত দেউতা আহিবই তো যিখিনি আপুনি মাতৃ পিতৃৰ লগত কৰিব সেইখিনি আপোনাৰ সন্তানে আপোনাৰ লগত কৰিব এইটো 100% ৰাইট আৰু এটা কথা মানে আজিৰ দিনত মা দেউতা পোৱা বহুত টান আপুনি 30 লগা হ'লে ছেকেণ্ড নহ'লেও পাব গেৰাণ্টি পাব কিন্তু মাক দেউতাক পাব লগা হ'লে মানে আপুনি কেইটা বছৰ জন্ম ল'বলৈ কোনো নাজানে মা দেউতা এনেকুৱা এটা বস্তু যাৰ মানে আপুনি অশেষ মানে একবাৰ গ'লে সেইটো উভতি নাহে আৰু সেইটো মৰম আপোনাক যোনটো ধৰক কৰি আছে আজিৰ দিনত আপুনি ইম্পৰ্টেঞ্চ নাভাবিব পাৰে যে সেইটো ইম্পৰ্টেঞ্চ নহয় কিন্তু সেইটো আপোনাৰ যেতিয়া মা দেউতা হেৰাব তেতিয়া আপোনাৰ সেইটোৰ প্ৰতি মানে মূল্যটো বেছিকৈ বাঢ়িব যে ভুল হ'ল বহুত ডাঙৰ ভুল হ'ল গম পায় সেইটো কথা আৰু ছেকেণ্ড কথা যে
এজন ব্যক্তি নোহোৱাৰ পিছত সেইজনৰ মূল্য বুজি পোৱা যায় তেতিয়াহে বুজি পায় কিন্তু সেইটো বুজি পোৱাতকৈ মই আগতীয়াকৈ বুজা ভাল নিশ্চয় নিশ্চয় মই এটা কথাই কওঁ দেই আপুনি মাতৃ পিতৃ ঢুকোৱাৰ পিছত আপুনি শ্ৰাদ্ধ নাপাতক মোৰ ক'ব লগা একো নাই কিন্তু জীয়াই থকা দিনকেইটা আপুনি সম্পূৰ্ণৰূপে শুশ্ৰূষা কৰক ব্যক্তিজন ঢুকোৱাৰ পিছত আপুনি খানা নাপাতক মোৰ বা একো নকৰক মোৰ আপত্তি নাই বছৰেকত আপুনি সেইটোও নাপাতক যিটো আপোনাৰ বছৰেকীয়া পাতে সেইটোও নাপাতক মই বেয়া নাপাওঁ কিন্তু জীয়াই থকা দিনকেইটা সেইখিনি সুখত ৰাখক নিশ্চয় নিশ্চয় বাৰু মই সেইটো বিচাৰোঁ হয় সকলোৱে এগ্ৰী কৰিব যিহেতু এইটো এটা চেঞ্চিটিভ টপিক ভেৰি ছিৰিয়াছ টপিক তো আমি ভিডিঅ'টি এইখিনিতে সামৰণি মাৰোঁ তো আপোনালোকৰ যদি কণ্টেণ্টটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক পাৰিলে কমেণ্ট এটাও কৰি দিয়ক কি কি আমাৰ ভুল আছে কি শুধাৰিব লাগে আৰু আপোনালোকে মা দেউতাক কিমান ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এইটোৱে আৰু মা দেউতাৰ মৰম মানে সেইটো আমাক আৰু বিশ্বাসটো নাভাঙিব আৰু লাষ্টত মা কচম যদিও খায় বা যিয়ে কচম খাওক সন্মানৰ মূল্য ৰাখক কেইজনমান ব্যক্তি এনেকুৱা আছে ধৰক সন্মানৰ মূল্য নাৰাখে সেইটো কিন্তু বেয়া কথা দেই আপোনালোকে আপোনালোকৰ মা দেউতাক সন্মান কৰক ঠিক আছে জয় আই অসম ধন্যবাদ জয় আই অসম জয় আই অসম